हेलो बंधुসকল কি খবৰ আপোনালোকৰ আজি মই লাঞ্চ কৰিবলৈ কাৰণে আহিছো অঞ্জনা হোটেল জাপৰিগোপৰ ওচৰত আছে ধুনিয়া টেষ্টি ইয়াতে গাহৰি দি ভাত খাবলৈ কাৰণে আহিছো তো বলক ভিতৰলৈকে যাওঁ হোটেলৰ ভিতৰত আহি পেলাই দেখা পালো এখন চকীও খালি নাই অলৰেডি মানুহ খাই আছে আৰু অলৰেডি মানুহ থিয় হৈও আছে তো আমাৰ সাগে নম্বৰ পিছত আহিব হিকানে ভাবিলো অকমান বাহিৰতে ওয়েট কৰো বুলি বন্ধুসকল ইয়াতে গাহৰি আৰু চিকেনৰ বাহিৰে একো পোৱা নাযাব ইয়াতে নৰমাল গাহৰি বনাই আৰু নৰমাল তিলৰ গাহৰি আঞ্জা বনাই আৰু একদম 70 টকাতে আপুনি গাহৰি ভাত খাই যাব পাৰিব ইয়াতে ফাইনালি বহিব পাইলো তো এটা মই গাহৰি ভাত খাবলৈ কাৰণে ৰখি আছো তো অলৰেডি ভাত আহিলে ভাতৰ লগত আলু সবজি তাৰ পিছত এখন ৰঙালাও আৰু আলুৰ সবজি সালাড তাৰ পিছত এনেকে দালি নেমু এইবিলাক আহি গলগে তাৰ পিছত এতিয়া আহিছে মোৰ পৰ্ক তো মই পৰ্কেদি ভাতখিনি খাও এখাস আৰু আপোনালোকে আহিব ইয়াতে অঞ্জনা হোটেলত জাপৰিগোপত আছে এটা খাই পেলাই বহুত ভাল লাগে 70 টকাতে আপুনি গাহৰি ভাত ধুনিয়াকৈ খাই যাব পাৰিব তো ঠিক আছে নেক্সট ভিডিঅ'ত আকৌ লগ পাম